এইটো চাওক জুইটো অট'মেটিক ওলাই গ'ল। এতিয়া মই অঁতৰাই দিলোঁ, নিজে নিজে জ্বলি গ'ল। কিবা এটা ৰহস্য আছে ন, নহ'লে বৰষুণ দিলেও জ্বলিয়ে থাকে। বেমাৰৰ কথা নকওঁ, মানে বহুতখিনি বেমাৰ হয় মানে, তো ধোঁৱাখিনি বা বহুত কষ্ট হয় ন, তো উশাহ ল'বৰ কাৰণে ইমান কষ্ট হয়। তো হাই হেল্ল' নমস্কাৰ আপোনালোক সকলো, মই অন্য এটা ভিডিঅ'ত স্বাগতম জনালোঁ। তো আজি আকৌ নতুন এটা ভিডিঅ' বনাওঁ বুলি ওলাই আহিলোঁ। মানে একদিন কি হ'ল, ভিডিঅ'টো মই ৰেগুলাৰ দিম বুলি ভাবি আছোঁ, মানে 1K হৈছে ন, তো এইকেইদিন মানে ভিডিঅ' ৰেগুলাৰ দিম বুলি ভাবোঁতো, মানে কি হ'ল টাইম নিমিলে নহয়কৈ, ভিডিঅ' দিয়াটো নহয় মানে ইমান এটা। আৰু মানে কি হ'ল, আজি মনটো ইমান এটা ভাল লগা নাই, মানে কি হ'ল, তো এইদিনৰ ভিডিঅ' এটা দিছিলোঁ দেই, 46,000 ভিউজ মাৰিছিলে। তো মানে কি হ'ল এতিয়া মানে ভিডিঅ'টো কপিয়াত আহি গ'ল, মানে ৱাচ টাইমো পূৰা হৈ গৈছিলে মানে যে, তো চেনেলটো 1K হৈছে, তো মানে মনিটাইজেশ্যন হৈ আছিলে, মানে হৈ আছিলে, মানে আৰু দুটামান ভিডিঅ' দিয়াহেঁতেন তেতিয়া চেনেলটো 1K হৈছে, আৰু কেনেকৈ লাগে বেছি নালাগে ন, তো মানে অট'মেটিক মনিটাইজেশ্যন হৈ গ'লহেঁতেন মানে। তো এতিয়া ভিডিঅ' ডিলিট কৰিবলগীয়া হ'ল, ৱাচ টাইমখিনি আকৌ কমি থাকিলে, এতিয়া আকৌ নতুনবা আকৌ ষ্টাৰ্ট কৰিব লাগিব। তো সেইকাৰণে অলপ মনটো বেয়া লাগি আছে। তো একো নাই, তো আপোনালোকে চাই ন, এইদিনততো ইমান মৰম দি আছা, আগৰ চেনেলটো যেনেকৈ মৰম দিছিলে, এতিয়া এইটো সেনেকৈ দি আছা, মানে আগৰ চেনেলটো মনিটাইজেশ্যন হৈছিলেগৈ, তো সেইটো শেষ হৈ থাকিলে, তো এতিয়া এইটোও এখন হৈ আছে, মানে একো নাই, আপোনালোকে মৰম দিব মই জানো। তো মানে আপোনালোক আজি আমাৰ ঘৰ পিনে আছে, মানে এনেকুৱা এখন পথাৰ দেখাম ন, অট'মেটিক জ্বলি থাকে, মানে অকল মাটিখিনিয়ে জ্বলি থাকে। তো মোৰ লগত আপোনালোকে চাব, মইতো দেখিয়ে থাকোঁ, আৰু ওচৰখিনিয়ে গম পাই চাগে, আমাৰ বৰডুমচাৰি বা আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বেছিভাগেতো গম পোৱাই, হ'লেও যোনে গম নোপোৱা, তো নাই দেখা ন, গমহে পোৱা। তো দেখাম, মাটিখিনিয়ে বেলেগ চিষ্টেমত জ্বলি থাকে, মানে পানী চানী, মানে বৰষুণ দিলেও অট'মেটিক জ্বলি থাকে, পানী দিলেও অট'মেটিক জ্বলিয়ে থাকে মানে। তো এই মাটিবোৰ চাওক না, পূৰা ক'লা মানে, ফুল ক'লা, একদম কয়লাৰ নিচিনা মাটিবোৰ যে, চাব দেই, পূৰা কয়লা চিষ্টেমত ফুল ক'লা হয় মাটিখিনি। তো বলক চাই থাকক। আৰু মানে সেইডোখৰত জ্বলি আছে, মানে এইডোখৰত ইমান নাই জ্বলা, এইটো ৰাস্তা মানে পথাৰ এডোখৰলৈকে আছে, পথাৰলৈ যোৱা ৰাস্তা হয়, মানে পথাৰখন বহুত ডাঙৰ, মানে কিমান ডাঙৰ পথাৰখন, মানে 3-4খন গাঁও মানে ইমান ডাঙৰ পথাৰ, মানে একদম ইপিনৰ পৰা ইপিনলৈ, মানে ইমান ডাঙৰ, মানে ক'বলৈ ভাষা নাই, কিমান বিঘা হ'ব মানে নাই পাতা, মানে একদম হাজাৰ কিমান হাজাৰ বিঘা ঠিকা এইবোৰ দিবি নেকি? তো মোৰ লগত আছে ব্ৰ', হাই কিবা এটা কৈ দে। হাই হেল্ল'। তো ব'লক মই চাওঁ, আপোনালোকেও দেখাওঁ, মানে কেনেকৈনো জ্বলে কি হয়, তো ব'লক দেখাই থাকক, অকণমান আপোনালোকক আগত লগ দেখুৱাই পাই থৈ আছোঁ। আহোঁগৈ। আমাৰ মানে এই পথাৰখন মানে জ্বলা এটা কাৰণ আছে, এতিয়া এনেকুৱা খেতি খতম হোৱাৰ পিছত মানে মানুহে আহি কিনি জুই লগাই ইয়াত, এনেই অলপ মানে সৰু গাঁত এটা খান্দি কিনি জুই লগাই দিয়ে, মানে মাটিটো গাঁতটো খান্দি কিনি জুই লগাই দিয়ে পূৰা, মানে এনেকৈ তো যেতিয়ালৈকে খেতি নকৰে ন, তেতিয়ালৈকে মানে মাটিটো জ্বলি থাকে, মানে ধুনীয়াকৈ। মানে কি হ'ল, এতিয়া খেতি খতম হ'লে গোটেই 12 মাহ জ্বলি থাকে মানে নেকি? 12 মাহ মানে তোমাৰ এতিয়া 6 মাহৰ ভিতৰতনো খেতি কৰিবলৈ হয়, এতিয়া মানে যেতিয়ালৈকে বাৰিষা ছিজনটো নাহে, তেতিয়ালৈকে মানে মাটিটো জ্বলি থাকে, মানে এতিয়া ৰাতিপুৱা বহুত ধোঁৱা হয়, গোটেই গাঁৱৰ ভিতৰে ধোঁৱা হয়, মানুহবোৰ থাকিব নোৱাৰে, মানুহবোৰে জ্বলায়, মানে তেলেই আছেনে কয়লাই আছেনে কি আছে আৰু মানে কিবা এটা ৰহস্য আছে ন, ৰহস্য আছে নহ'লে মানে। বৰষুণ দিলেও জ্বলিয়ে থাকে, বৰষুণ দিলেও জ্বলি থাকে, আৰু মাটিটোতো জ্বলি নাথাকে হয় নাই, কিবা মানে এটা ৰহস্য আছে, জ্বলিয়ে থাকে মানে এনি টাইম মানে এতিয়া আপোনাৰ এই খেতি খতম কৰে মানুহবোৰে, খেতি খতম কৰাৰ পিছত জ্বলাই কিনি জ্বলিয়ে যায়, মানে নোমোৱা চিষ্টেম মানে একো নহয়, মানে যেতিয়া নেকি নিজে এটা টাইমত মানে নিজে মাটিটো মানে নিজে হেৰি জ্বলাটো অফ হৈ থাকে, মানে নিজে জ্বলে, এতিয়া মানে আকৌ এতিয়া জ্বলিয়ে আছে, মানে বৰ্তমান মাটিটো অট'মেটিক জ্বলি থাকে, অট'মেটিক জ্বলি ৰাস্তা পূৰা অফৰোড হয়, মানে ৰাস্তাটো হেল্ল' মাটি চাটি পৰা তুলি দিছে, মাটি চাওক না কেনেকুৱা ফুল ক'লা হয়, মানে পূৰা একদম কয়লাৰ নিচিনা, এইবিলাক তাত জ্বলি আছে, এইবিলাক গাত খান্দি থৈ দিছে, জ্বলাই থৈছে, ফুল তহঁতৰ ধান বনোৱা কেইটকা লওঁ? এইডোখৰত ইমান জ্বলি থকা নাই, 50 মানে আৰু সিপিনে আৰু জ্বলি আছে, মানে এইডোখৰতো ইমান জ্বলি থকা নাই, মানে কি হ'ল গাঁতকেইটা এনেকৈ খান্দি থৈ দিয়ে, মানে চাব, মানে এনেকৈ গাঁতটো খান্দেতো, তাৰপৰা জুইকুৰা জ্বলাই পিনি মানে ওপৰত মাটি দি দিয়ে, তো তেনেকুৱাকৈ ডাঙৰকৈ তাৰপিছত অকণমান জ্বলাই দিলে মানে হয়, মানে তাৰপৰা অট'মেটিক জ্বলি থাকে, কিন্তু সৰু হয়, মানে চাওক এতিয়া জ্বলি আছে মাটিখন, মানে ইমান ডাঙৰকৈ মানে ডাৱৰ সেনেকৈ নজ্বলে, মানে জ্বলি থাকে, মানে উমি পূৰা মানে
সৰুকৈ হ'লে জ্বলাই দিলে হৈ গ'ল মানে অলপ অলপকৈ পূৰা ডাঙৰ হৈ গৈ থাকে মানে এতিয়া চাওক এইবোৰ ইমান ডাঙৰ হ'ল মানে এতিয়া খুচৰি দিলে তোমাৰ হেৰিটো দেখি পায় মানে জুইটো দেখি পাব জুইটো লাঠিডাল লগতে ৰাঠিডাল মানে ফাৰ্ষ্ট কেনেকৈ জ্বলাইতো তো ফাৰ্ষ্ট এনেকুৱাকৈ সৰুকৈ গাঁত এটা খান্দি পিনি এনেকৈ জ্বলাই দিয়েতো এনেকুৱা সৰুকৈ গাঁত এটা খান্দি পিনি জ্বলাই লাষ্টত এনেকৈ ডাঙৰকৈ জ্বলি গৈ থাকে মানে এইটো চাওক জুইটো অট'মেটিক ওলাই গ'ল এতিয়া মই অঁতোৱাই দিলোঁ নিজে জ্বলি গ'ল এতিয়া মানে মই এইটো অঁতোৱাই দিলোঁতো অট'মেটিকলি নিজে জ্বলাই গ'ল চাব এডোখৰ অঁতোৱাই দিম এতিয়া এডোখৰ অঁতোৱাই দিলোঁ আকৌ মাতটো নিজে জ্বলি যাব মানে এটা মানে বেলেগ এটা ডাঙৰ ৰহস্য আছে মানে ইয়াত কিবা এটাতো আছে এনেইতো মাটি জ্বলি নাথাকে হয় নাই এনেই জ্বলি নাথাকে কেতিয়াও এইবোৰ চব পূৰা ধোঁৱা মাৰিছে এতিয়া জ্বলিব এতিয়া মানে এইবোৰ একদম পূৰা মানে বেলেগ আৰু বহুত মানে এতিয়া মানে খেতি কৰা ছিজনত মানে এইবোৰ জ্বলি থাকে মানে এতিয়া খেতি অফ ন এতিয়া আমাৰ পথাৰখন ক'লা মাটিটো পূৰা জ্বলি যায় জ্বলি কিনি আকৌ এতিয়া নিজে এইবোৰ পূৰা বগা হৈ যায় আৰু খেতি মানে বহুত ভাল হয় তাৰমানে ছিজনত মানে কি হ'ল মাটিটো জ্বলাই দিলে খেতিটো ভাল হয় নেকি মাটিটো জ্বলাই দিলে মানে এতিয়া এডোখৰতো আগতে খেতি নাই কৰা ন এতিয়া এবছৰ জ্বলাই কিনি এতিয়া খেতি কৰিব মানে ভাল হ'ব মানে ধান আৰু নেক্সট টাইম তুমি আকৌ খেতি কৰা ছিজনত আহি কিনি মানে তুমি ইয়াত দেখুৱাব পাৰিবা মানে ভালকৈ মানে কি হ'ল এইটো মেইনকৈ খেতিৰ কাৰণে জ্বলাই মানে যে কি হ'ল এই খেতিটো ভাল হ'বৰ কাৰণে জুইটো অকণমান জ্বলাই দিয়ে মানে এটা জেগাত জ্বলাই দিলে হৈ গ'ল মানে এইটো চাইডে আৰু এখন পথাৰত মানে এজোপাও গছ গছনি নাই মানে গছ এজোপা নাই গছ গছনি একো নাই এতিয়া বেলেগ কথা হাফুল চাফুল কিবা কিবি থাকে ন গছ চছ মানে কি হ'ল ইয়াত ডাঙৰে নহয় তো কিবা ইয়াত পুলি এটা যদি ৰোৱা হয় চনত ইয়াত মানে সাহিত্য বা আছিলে অসম সাহিত্য বা অসম সাহিত্য সভা পাতিছিলে মানে পথাৰখন আছে পেঙেৰি বৰডুমচা কঁঠালগুৰি ইটো কঁঠালগুৰি গাঁৱত আছে মানে তো পথাৰখন মানে বহুত ডাঙৰ হয় পথাৰখন একদম ইপিনে মানে মুনিয়ে পোৱা নাযায় মানে এফালে এখন গাঁও আছে এইফালে এখন গাঁও আছে এইফালে আছে এইফালে আছে চবফালে মানে গাঁও কেইবাখন গাঁৱৰ লগ লাগি আছে মানে এইফালে ঋতু কঁঠালগুৰি আছে এইফালে টৱানী ৰতনী বোকাপথাৰ মিহলটি তোমাৰ মানে বহুত গাঁৱৰ মাজত মানে এখন গাঁও আৰু কি এই পথাৰখন আছে মানে ইমূৰৰ পৰা ইমূৰলৈকে মানে এইফালৰ পৰা এডোখৰ পৰা চালে এডোখৰ পৰা মানে মুনি নাপায় এতিয়া আমি মাজত থাকিও ভালকৈ মানে এনেকৈ মুনি পাবলৈ অলপমান দিগদাৰ হয় এইটোৱে তাকে এতিয়া এইখনতো খেতি চেতি নকৰে ন এতিয়া খেতি চেতি কৰিব মানে আৰু কি হ'ল এইখন পথাৰত মানে মাটি আধাতে এনেই পৰি থাকে মানুহে খেতি নকৰে এখন পথাৰত মানে কিমান পথাৰ মাটি এনেই পৰি থাকে মানে কোনো খেতি চেতি নকৰে আজিকালি মানে কি হ'ল আজিকালি 2-1 কৰে আগতেতো এনেই পৰি থাকে মানে কি হ'ল এই এককালৈকে মাটি মানে যেতিয়া বাৰিষা পানী হয় ন এককালৈকে সোমাই যায় মানে ফাৰুককৈ সোমাই যায় মানে খেতি কৰিবই নোৱাৰে আৰু ইয়াত কিবা গছ চছ ৰুওঁ বুলি ক'লেও একো নহয় মানে পানী পাবলৈ দিগদাৰ ন মেইনকৈ পানীটো আৰু বহুত তললৈকে ইয়াত পানী চানী একোৱে নোলায় মাটিটোৱে এনেকুৱা পানী ক'ৰপৰা ওলাব ন পানী ওলোৱা একো কথাই নোলায় মানে আৰু ইপিনে নলা আছে নলাটো পিনে পানী চানী আহে বাৰিষা ছিজনত মাছ চাছ ওলায় মাছ তামাম ওলায় ইয়াত মানে পূৰা হেৰি এইটো কি বুলি কয় তোমাৰ মানে এতিয়া এইটো জ্বলাই দিলেতো জ্বলাই দিয়া মানে খেতি মানে এনেকুৱা বঢ়িয়া হ'ব মানে নেক্সট বছৰটো এনেকুৱা ধুনীয়া ধান হ'ব মানে মানুহে সেইটো কাৰণে মানুহে জ্বলাই মানে আৰু এই মাটিডোখৰত মানে কিবা এটা নহয় কিবা এটা আছে নহ'লেতো এনেই মাটিডোখৰ কেতিয়াও নজ্বলে ইয়াত তেল নহ'লে কিবা কিবি এইবোৰ আছে মানে এইফালে পাইপ লাইনো বহিছে আমাৰ এইফালে অইল পাইপ লাইন বহিছে সেইটো কৈছে মেয়ৰ পৰা তোমাৰ দুলীয়াজান নহয় ক'ত গৈছে দুলীয়াজান গৈছে হেৰি অইল ৰিফাইনিং মানে তেলটো এইপিনৰ পৰা পাছ হৈ গৈছে আৰু এইপিনে চাব দেই মানে এডোখৰত ইমান জ্বলি থকা নাই এডোখৰত বেছি জ্বলি থকা আছে মানে ঢেৰ য'ত জ্বলি আছে মানে যে মানে গোটেই পথাৰখনে জুই লাগি থাকে বুলিলেও বেয়া নহয় মানে এটা বেলেগ চিষ্টেমত জ্বলি থাকে আকৌ মানে এইফালৰ পৰা মানে আমাৰ মানে এই ইয়াত নলা এটা আছে এই নলাটো ইটো চাইডে নজ্বলে এইটো চাইডে জ্বলে মানে এই মাজৰডোখৰত জ্বলে এতিয়া তোমাৰ সেইটো চাইডে সেইফালে নলা এটা আছে সেই নলাটো সেইফালে মানে নজ্বলে মানে অকল এই মাজৰডোখৰত জ্বলে মানে এডোখৰত আৰু জ্বলে এনেকুৱা ধুনীয়া ধান হয় এতিয়া আমাৰ ইয়াত মানে নাই কম বুলিলেও 10-15 বছৰ হৈ গ'ল মানুহে মাটি জ্বলাই থকা ক'তো মানে এই হেৰিয়ত মানে আমাৰ অসমত মানে এনেকুৱা ক'তো মানে নজ্বলে মানে নজ্বলে মাটিটো ক'তো মইতো আৰু বেলেগ যে দেখাই নাই অকল আমাৰ ইয়াত জ্বলে আকৌ ক'লা মাটিটো আমাৰ ইয়াতে ক'লা আছে আৰু বেলেগত ক'তো নাই মানে চেম কয়লাখিনি নিচিনাই তো কয়লা এইখিনি ছাইডত আৰু ইয়াৰ মাটিখিনি যদি এক ছাইডত থৈ দিয়া হয় ন কোনখিনি কয়লা কোনখিনি মাটি হয় একো গমেই পোৱা নাযায় মানে চেম একে হয় খালি মাটিটো অলপ শুকুকা মানে ইমান গধুৰ নহয় মাটিটো মাটিটো লখু হয় এতিয়া মানুহৰ মানে
জ্বলাইছে ইমানো ভাল কাম নাই কৰা বাৰু মানুহে যেনেকৈ এতিয়া মানুহবোৰ বেমাৰ হ'ব এতিয়া গাঁৱৰ ভিতৰলৈ যায়গৈ ন ধোঁৱাটো এতিয়া ৰাতিপুৱা সময়ত কেতিয়াবা এইটো এটা চাইডে মাৰে কেতিয়াবা এইটো চাইডে মানে দিনত এটা চাইডে ৰাতি এটা চাইডে দুপৰীয়া চাইডে চব মানে বতাহটো যেনেকৈ দিয়ে মানে ধোঁৱাটো সেনেকৈ যায়গৈ মানে আমাৰ ঘৰত এতিয়া ৰাতিপুৱা 9টামান বজালৈকে গোটেই কুঁৱলী ধোঁৱা মানে একদম মানে ধোঁৱা পৰা একো মুনিয়ে নাপাওঁ মুনি নাপাওঁ ইমানেই ধোঁৱা আৰু সেইটোৱে মানে জুই গছ জ্বলালেতো খেতিটো ভাল হয় সেইটো ঠিকে আছে লেকিন এই ধোঁৱাখিনিৰ কাৰণে মানে বহুত মানুহৰ বহুত বেমাৰ হৈ আছে মানে কি হ'ল এতিয়া মই ইয়াত আছোঁ ন উশাহ ল'বৰ কাৰণে বহুত কষ্টই উশাহ লৈ আছোঁ মানে কি হ'ল ধোঁৱা থাকিলেতো উশাহ ল'বৰ কাৰণে বহুত কষ্ট হয় ন আপোনালোকে গম পায় ধোঁৱাত কেনেকৈ উশাহ ল'ম হয় নাই আৰু এতিয়া উশাহ ল'বলৈ কষ্ট হৈ আছে মানে কি হ'ল ওচৰতো ইমান এখন গাঁও আছে মানে কি হ'ল এতিয়া ৰাতিপুৱা শুই উঠালৈকে মানে 9টা 10টা বজালৈ একো মুনিয়ে পোৱা নাযায় মানে ঠাণ্ডা ঠাণ্ডি যাওঁ যদি বতাহ মাৰি থাকিলে বোলে বতাহটো যোনপিনে মাৰি থাকে সেইপিনে কি হয় ধোঁৱাটো যায় আৰু ৰাস্তা ওচৰতে ৰাস্তা আছে ৰাতি হ'লে মানে পূৰা কুঁৱলীও মাৰে ধোঁৱাও মাৰে মানে কি হ'ল লাইট একো কামেই নকৰে মানে বহুত কষ্টই গাড়ী চাড়ী চলোৱা হয় আৰু বেমাৰৰ কথা নকওঁ মানে বহুতখিনি বেমাৰ হয় মানে তো ধোঁৱাখিনিৰ পৰা বহুত কষ্ট হয় ন তো উশাহ ল'বৰ কাৰণে ইমান কষ্ট হয় ধোঁৱাখিনি থাকিলে কেনেকৈ কষ্ট আপোনালোকে গম পায় এইপিনে চাওক কেনেকুৱাকৈ জ্বলি থাকে মানে কি হ'ল মাটিটো একচুৱেলি কি হ'ল মাটিটো অট'মেটিক নিজে নজ্বলে দেই তো বহুতে কয় মাটিটো অট'মেটিক নিজে জ্বলে এনেকুৱা ছিজন শুকান ছিজন আহিলে বোলে অট'মেটিক নিজে জ্বলি যায় নহয় মানে আচলতে সেইটো নহয় কি হ'ল মানুহে এটা সৰু গাঁত খান্দি পিনি জুইটো জ্বলাই দিয়ে মানে পিছত বাঢ়ি গৈ বহুত ধৰ জেগা মানে অট'মেটিক জ্বলি যায় মানে তো সেইটোৱে তো আপোনালোকক মই চালোঁ আপোনালোককো কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিছোঁ মানে ইমান এটা হিষ্টৰী নাজানো মই নহ'লেতো গোটেইখিনি হিষ্টৰী ক'লোহেঁতেন এই ব্ৰয়ে অকণমান হিষ্টৰী ক'লে ই অলপ জানে এয়া বেছি ওচৰ হয় ন আমাৰো লাগি আছে হয় হ'লেও মই সিমান এটা গম নাপাওঁ মানে মই যিমানটো গম পালোঁ মই সিমানটো ক'লোঁ আপোনালোকক আৰু কিবা যদি গম পাওঁ বা কিবা কথা যদি গম পাওঁ আপোনালোকক জনাম আৰু এইপিনে যোৱা বছৰ হৈছিলে তেল ওলাইছিলে দেই মানে কি হ'ল এই অইলৰ এনেকুৱা বম ফুটুৱাই ন যেতিয়া কেবুল পাই বম ফুটুৱাই মানে তেলটো আছে নাই চেক কৰে ন তো তেনেকুৱাকৈ ফুটুৱাইছিলে মানে এটা জেগাত তেতিয়া মানে সেই গাটো খান্দো দিয়ে সেইটোৱে মানে কিবা তলত এনেকৈ মানে তেল থকা নিচিনা আৱাজটো মাৰিছিলে তো পিছত লাইটাৰ মাৰি দিয়া হ'ল মানে জুইটো জ্বলিছিলে মানে তো ইমান ডাঙৰ নহয় মানে জুইটো জ্বলি থাকিলে মানে খুব বেছি এসপ্তাহমান জ্বলি থাকিলে জুইটো অট'মেটিক উমি জ্বলি থাকিলে তো তেতিয়া কিবা কোম্পানীৰ পিনৰ পৰা মানুহ চানুহ আহিছিলে কি কৰিলে পৰীক্ষা নিৰীক্ষা কিবা কিবি কৰিলে তো কি হ'ল সিমানটো গম নাপাওঁ তো ইমানটোৱে আৰু চাওক মাটিটো মানে এনেকুৱা এটা ছিষ্টেমত জ্বলে মাটিটো জ্বলি পিনি ন তো ৰঙা এইটো এতিয়া ডাঙৰকৈ জ্বলি যাব চাব দেই আপুনি চাওক এইটো মাৰি থৈছে এইপিনে মাৰি পিনি ন কাটি থৈ দিছে মাটিটো চাব দেই এই উমি জ্বলি আছে চাওক এইটো জ্বলে আৰু মাটিটো বগা হৈ যায় চব পিনে ধোঁৱা চব পিনে অকল ধোঁৱা তো এইটোৱে আছিলে আজিৰ ভিডিঅ'ত মানে এই প্ৰথমকৈ দেখালোঁ মানে কেনেকৈ জ্বলি থাকে কি হয় এইটোকে দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ তো যদি কিবা নক'বলগীয়া ক'লোঁ বা যদি কিবা ভুল হ'ল তো সকলোৱে নিজৰ বুলি ভাবি তো মাফ কৰি দিব মানে ময়ো সিমান এটা গম নাপাওঁ ন ইয়াৰ হিষ্ট্ৰীটো তো আজিৰ ভিডিঅ' ইমানখিনি আছিলে তো অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজিলৈ সামৰোঁ বাই টাটা